হেল্ল' এভৰিৱান, মোৰ অন্য এটি মিনি ভ্লগলৈ আপোনালোকক স্বাগতম জনালোঁ। আজি মই আহিলোঁ মহামৃত্যুঞ্জয় মন্দিৰলৈ, যিহেতু সোমবাৰো হয় আজি। দেখিছেনে, আন্ধাৰ হৈয়ে আছে। আমি 4:30মান বজাত ঘৰৰ পৰা ওলালোঁ। যিহেতু ঠাণ্ডাৰ প্ৰভাৱটো পৰিবলৈ লৈছে, তাৰ কাৰণে 4:30মান বজাতো আন্ধাৰ হৈয়ে থাকে। আৰু আমি 4 ঘণ্টা ৰাস্তা যাব লাগিব, তাৰ কাৰণে ৰাতিপুৱা খুব সোনকালে ওলালোঁ। আৰু দেখিছেনে, গৈ আছোঁ এয়া বাটতে আকৌ বৰষুণে পালে। বৰষুণ যাকো যে কেনেকুৱা নহয়, মানে হঠাৎ আহি পায়। ইপিনে আমি বৰষুণৰ মাজেৰে গৈ আহি পালোঁ নগাঁৱত অৱস্থিত মহামৃত্যুঞ্জয় মন্দিৰলৈ। আহি প্ৰথমে আমি ইয়াত চাকি ধূপ কিনি ল'লোঁ, তাৰপিছত চাকি ধূপখিনি বাহিৰতে জ্বলাই ল'লোঁ। আৰু জ্বলোৱা হোৱাৰ পিছত আমি মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিলোঁ আৰু ভিতৰত সেৱা ভাগ কৰি আমি বাহিৰলৈ ওলাই আহিলোঁ। এয়া বাহিৰৰ পৰিৱেশটো চাওকচোন, কিমান ধুনীয়া। ভিতৰৰ পৰা ওলাই আমি আহি তাত থকা পাৰকেইজনীক বুট মগুক অলপ খাবলৈ দিলোঁ। চাওকচোন কিমান ভাল লাগে। তাৰপিছত ঘৰলৈ যাবলৈ ওলালোঁ আৰু তাৰ আগতে তাত থকা হোটেলত কিবা অকণ খাই লৈ আহিলোঁ ঘৰলৈ। মানে আমি এতিয়া বৰদোৱালৈ যাম। আজিলৈ ইমানেই, বাই।